Hello guys, welcome back my YouTube channel Nandita's Vlog. তো মই আছো বৰ্তমান আমাৰ অফিসত পাৰ্সেল দি আহিলো এতিয়া এইমাত্ৰ আহি পালো অফিস তো একচুয়ালি আজি ব্লগ নহয় আপোনালোকক দেখাই আছো যে ফেসবুকৰ লিংক বা ইনষ্টাগ্ৰামৰ লিংকৰ পৰা কিবা অৰ্ডাৰ কৰিলে আপোনাক কেনেকৈ ঠগাব পাৰে তো আপোনালোকে ভিডিওটো শেষলৈ চাই থাকক মানে এইটো পাৰ্সেল দেখিছে নে আপোনালোকে এইটো ৰাহুল বড়ো বুলি লিখাই আছে তো 2150 টকাৰ পাৰ্সেল আছিল মানে কালিতে আহি পাইছে তো ফেসবুক লিংকৰ মানে মই গম পাইছো তো সেইকাৰণে পাৰ্সেলটো নিয়া নাছিলো তো সি ৰাতিপুৱা মোক আজি কল কৰিছে যে দাদা পাৰ্সেল এটা আছিল তো দিয়া নাইচোন তো মই ক'লো যে এনে তেনে কথা ফেসবুকৰ লিংকৰ বস্তু ইমান হেই নহয় কিন্তু ক'লে সি যে দাদা মই মানে যাৰ পৰা লিংকৰ পৰা অৰ্ডাৰ দিছোঁ মই আগতে 200 টকা এটা পেমেণ্ট কৰি দিছোঁ তো এতিয়া মোৰতো 200 টকা এনাই যাব তো আনক বস্তুটো মই কৈছোঁ ঠিক আছে লৈ যাম বাৰু বস্তু খুলি চাব দিব নোৱাৰিম তুমি ৰাখিবই লাগিব তো সেনেকৈ ক'লোঁ কওঁতে মানে সি যে ক'লে যে বস্তুটো খুলি চাম কিন্তু মই ক'লোঁ যে নোৱাৰা না আমাৰ ৰুলত নাথাকে অফিচত খুলি চোৱা তো লৈ গ'লোঁ পাৰ্চেলটো লৈ যাই পেলাই মই পাৰ্চেলটো খুলি পেলাই চাওঁ যে মানে কি বস্তু ওলাইছে আপোনালোকে মই কৈ নিদিওঁ আপোনালোকে চাব মানে মোৰ নিজে বেয়া লাগিল আৰু বস্তুটো দিব কাৰণ সদায় যাই থাকোঁ এখন জেগাতে যদি সিহঁতৰ পৰা মানে সিহঁতে ঠগ খোৱাটো মই নিবিচাৰোঁ কাৰণ মোৰ ভাল কাষ্টমাৰ আগে পিছত বহুত পাৰ্চেল লয় কেনচেল নকৰে কোনোদিনে তো সেইকাৰণে ভাবিলোঁ যে পাৰ্চেলটো ফিৰাই লৈ যাওঁ তো আপোনালোকে চাই থাকক কি বস্তু ওলালে তো চাওক কি বস্তু আছে কি পেকিং দিছে আপোনালোকে চাওক যে কোনোদিন ভাবিব নোৱাৰে যে ফ্ৰড বস্তু দিব মানে ঠগাব আপোনাক পেকিং চাওক পুমাৰ জোতা দিছিল একদম মানে ফুটবল খেলা বুট জোতা তো এই চাই লওক আপোনালোকে চাই লওক কি জোতা দিছে কিমান পেকিং দিছে এইবোৰ কি দেখিছেনে ওজন কৰাৰ কাৰণে দিছে তো এইযোৰ জোতা আপোনাক দেখাই আছোঁ এইযোৰ জোতা দেখিছেনে কিমান পুৰণা এক পাত ফাটা এক পাত দীঘল তো এইযোৰ জোতা পুৰণ জোতা বুট জোতা মানে ফুটবল খেলা জোতা অৰ্ডাৰ দিছিল কিমান 2100 কিমান টকা আছিল পেকেটটো তো আপোনাক দেখাই দিছোঁ 2150 টকা এইটো দেখা পাইছে 2150 টকা 2150 টকাৰ এইযোৰ জোতা এইযোৰ জোতা নহয় 2150 টকা নহয় না চাওকচোন আপোনালোকে তো সেইকাৰণে মই কওঁ যে ফেচবুক লিংক বা ইনষ্টাগ্ৰামৰ লিংকৰ পৰা কেতিয়াও অৰ্ডাৰ নিদিব কাৰণ ইয়াতে বহুত ফ্ৰড হয় বহুত ঠগাবই আপোনাক তাতো 200 টকা গ'লে নাই এতিয়া মানে 200 টকাটো ঘূৰাই পাই নে নাপায় তাকো নাই ঠিক কিন্তু যদি বেলেগ চলি হ'ল বা মানে নাচা কৰি ৰাখি দিলে হ'ল মই ডেলিভাৰ মাৰি দিলোঁ কিন্তু কি হ'ল তাত 2100 টকাটো বৰবাদ হৈ গ'ল এইযোৰ জোতা আৰু পিন্ধিব পাৰিব নেকি চাওক কিমান লেতেৰা আগতে পিন্ধা জোতা তো সেইকাৰণে আপোনালোকে ভাবি চিন্তি অৰ্ডাৰ কৰিব তো সেইকাৰণে আপোনালোকে ফেচবুক লিংকৰ বা ইনষ্টাগ্ৰামৰ পৰা লিংকৰ পৰা অৰ্ডাৰ নকৰিব কাৰণ বহুত জেনুইন এপ আছে ফ্লিপকাৰ্ট এমাজন মিন্ত্ৰা আজিঅ' নাইকা বহুত কিবা কিবি মানে জেনুইন এপছ আছে তাতে অৰ্ডাৰ কৰক কাৰণ পাৰ্চেল আমি দিব গ'লে মানে খুলি দেখা আমাৰ ৰুল নাথাকে তো আজি দেখালোঁ আৰু তাৰ ইমান টকা সেই হয় কাৰণে মই লৈ আহিলোঁ কিন্তু একচুৱেলি আমাৰো নিয়ম নহয় খুলি দেখাটো কাৰণ আমিও ভিতৰত কি নাজানো সেইকাৰণে আপোনালোকে চাই চিতি অৰ্ডাৰ দিব ভিডিঅ'টো এইখিনিয়ে লাইক শ্বেয়াৰৰ কথা নকওঁ ছাবস্ক্ৰাইবৰ কথা নকওঁ কাৰণ আপোনালোকক জনাব পৰা ইচ্ছা আছিল জনাব লগা কথাখিনি তো আপোনালোকক জনালোঁ